পুৱাৰ চাহ কাপেৰে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি অকণমান বেছিকৈ খাইছোঁ কাৰণ আজি লক্ষী পূজা কাম কৰি গা ধুৱালে বহুত সময় লাগিব। এয়া ঘৰ মুচি আছোঁ আৰু কালি আমাৰ ধুনু থাকিলে তাইয়ে মোক ভিডিঅ' কৰি দিছে। তাই থাকিলে সেইটোৱে সুবিধা হয় যেনিবা। এতিয়া তাইনো কি কৰিব, তাইও ফ্ৰিজটো মুচি আছে চাওকচোন, তাইকো কাম এটা লাগে আৰু নিজে ভিডিঅ' কৰি আছে দেই। এয়া দেখিছেনে? তাৰপিছতে তাইক গা পা ধুৱাই দিলোঁ, তাৰপিছতে ধুলোঁ ময়ো আৰু মোক বাৰু আজি বেছি বগা বগা লাগিছে নি। তাৰপিছতে তাই ককাক আহিলে নিবলৈ, কালিয়ে যিহেতু তাই অহা, এতিয়া তাই গ'লগৈ বৰ বেয়া লাগে পায়। তাৰপিছতে এয়া সন্ধিয়া যা যোগাৰ কৰিছোঁ লক্ষী পূজাৰ কাৰণে, শৰাই এখনি আগবঢ়াইছোঁ, বিশেষ একো নাই। আৰু এয়া চাওকচোন আজি চন্দ্ৰগ্ৰহণ আৰু এয়া মই এতিয়া চাকি দিবলৈ ৰেডি হ'লোঁ। চাদৰ মেখেলা পিন্ধা নাই বাৰু। আৰু এয়া ধানৰ ওচৰত দিছোঁ, ধান দেখিছেনে আমাৰ ওচৰতে। আৰু এয়া হৈছে অমিতাৰ চাকি, আজি অমিতা বা ঔটেঙাৰ চাকি দিব লাগে তুলসীৰ ওচৰত। আৰু প্ৰসাদ ভাগ কৰি থাকোঁতে এয়া ওচৰ আইতাগৰাকী আহিলে, প্ৰথম তেখেতকেই দিছোঁ, ভাল লাগে। তাৰপিছতে মই ল'লোঁ খাবলৈ। আৰু এই প্ৰসাদ আছিলে, ভাবিলোঁ আজিৰ কাৰণে চাটনিকে বনাই দিওঁ ৰুটিৰ লগত খাবলৈ, আৰু এই চাটনি বনালোঁ। এয়াই আছিল আজিলৈ আহোঁ বা।